আজি আলহী আহিছিল। দুপৰীয়া ভাত খোৱাটো বহুত দেৰি হ'ল, কিন্তু এতিয়া মইহে নাখাম। মোৰ মানে পেটটো আভুক আভুক লাগি আছে, কিন্তু মানুহজনে আৰু ল'ৰাকেইটাইতো খাব। সেইটো কাৰণে বনাবলৈ মন নগ'লেও বনাবলগীয়া হৈছে। কাৰ কাৰ হয় বা আপোনালোকৰ? কেতিয়াবা একদম বনাব মন নাযায়, কিন্তু বনাবতো লাগিবই। সেয়া চিম্পুলকৈ দাইল আৰু সেয়া মাছ বনালোঁ। তাৰপিছতে ইহঁতক আলু পিটিকা, আলুৱে কণীয়ে পিটিকা কৰি দিব লাগিব। তেনেকেই খাম আৰু আজি ৰাতি সাঁজ। আপোনালোকে বাৰু বনালেনে? মই তাই খাব লৈছোঁ আৰু মই এগৰামান খাম আৰু। আজিলৈ আহোঁ, গুড নাইট সকলোকে। এয়া সেইদিনাখন দেখুৱাইছিলোঁ যে মাছ, চেলকণা মাছহে বোলে, দৰিকণা নহয়। সিদ্ধ নাৰটো কাঢ়ি লওঁ। বইল দালি, চাটনি আছিলে, কণী আছিলে, এনেকৈ খুৱাই দিওঁ ইহঁতক। কেতিয়াবা খাবলৈও মন নাযায়, একো কৰিবলৈও মন নাযায়, কিন্তু ল'ৰাকেইটাৰ মুখলৈ চিন্তা কৰি আৰু এয়া বনাইছোঁ। তাহাঁতি এনেকৈয়ে খাই ভাল পায়। মানুহজনক দিলোঁ। মই এয়া মাছ অকণমান ৰাখিছোঁ, খালেও খাম, নাখালেও কাইলৈ খাম। এয়া আপোনালোকে বাৰু কেতিয়াবা খায়নে? মই আজি ষ্টীলৰ কাঁহীতে দি দিছোঁ।